আমাৰ অৰ্কিড ছিৰিজৰ নতুন এটা ভিডিঅ' লৈ মই পংকজ চব্বাৰ সৈতে কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্কত। তাৰপৰা আপোনাৰ মেডিচিন ভেলিউ 0 হয়, আপোনাৰ ইয়াৰ যোনটো গোন্ধ একেবাৰে 0 হয়। ইয়াৰ খালি ডেকৰেশ্যনটো হিৰ মানে বিউটিটো বহুত হিৰ'। আৰু এইটো আপোনাৰ এইটো এটা ফুলিলে ন, এইটো ফুলিছেতো ইয়াৰ আপোনাৰ 45 ডেজ হয়। তাৰ কেইদিনমান পিছত ইয়াৰ 10 দিন 7 দিনৰ পিছত এইটো ফুলিব, আকৌ তাৰ 7 দিনৰ পিছত এইটো ফুলিব, আকৌ 7 দিনৰ পিছত এইটো ফুলিব, তেনেকৈ ফুলি ফুলি গৈ থাকিব। সেইকাৰণে লাইফটো বেছি থাকে। এইটো চব বগা কপৌ ফুল, আৰু এইটো এটা জেনেটিক প্ৰব্লেম হয় দেই। এইটো জেনেটিক প্ৰব্লেম হয়, এইটো এটা জেনেটিক প্ৰব্লেম। তাৰ স্পিচিছ ভাণ্ডা এইটো চাওক, মাটি চাটি আমি একো দিয়াই নাই, কি ধুনীয়াকৈ ফুলি আছে চাওক। এইটো বহুত ৰেয়াৰ এণ্ডেঞ্জাৰ্ড স্পিচিছ হয়, আৰু এইটো মিজোৰামৰ ষ্টেট ফ্লাৱাৰ প্লাণ্ট হয়। ইয়াৰ এইটো এটা হয়, এইটো হয়। এইটো পাত সৰাৰ পিছতে ফুল ফুলিছে, এক গোন্ধ আছে ইয়াৰ। আৰু ইয়াৰ নামটো হৈছে চিম্বিডিয়াম বাই কালাৰ বুলি কয়। এইটো বহুত ৰেয়াৰ স্পিচিছ হয়, চাব ইয়াৰ ফুলটো চাওক, বহুত ৰেয়াৰ স্পিচিছ হয়। এইটো ইনচেক্টছ আহি পলিনেশ্যন কৰি গুচি গৈছে, সেইকাৰণে প্ৰচেছটো কাৰেক্ট হৈছে, সেইকাৰণে পট হৈ গৈছে চব। এইটো এৰিডিছ হয়, ফালকাটা বুলি কোৱা হয়। আৰু 4টাৰ পৰা মানে 8টাৰ পৰা 4টালৈকে গোন্ধ থাকে ইয়াৰ, এই অৰ্কিডৰ। মৰ্ণিং টু মানে ইভিনিং 4টালৈকে খুব ধুনীয়া গোন্ধ লৈ